পখিলা 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 পখিলাৰ ফুলনি পৰেহি উৰি উৰি পখিলাৰ ফুলনি পৰেহি উৰি উৰি পখিলা নুই পকৰে নুই পকৰে নুই অ চিনা পখিলা পখিলা ধুনীয়াকৈ জান গিৰ 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 মাঝে গৰজিলে বিহু নাচিবলৈ জান হিৰ 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 পচুৱা পলিলে কোনে তোমাক শিকালে জান গিৰ 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 মাঝে গৰজিলে হিৰ 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 পচুৱা পলিলে বিহু অহাৰ বাতৰি পায় জান গাতে গা লগাকৈ জান হিৰ 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 পচুৱা বলিলে হাতত ঢোলৰ মাৰি আছে জান মোৰো মন পিছলি যায় জান জান কোনা কিনো কাষলে আজি নগলে নহয়নে? নাই, যাবতো লাগিবই।
আজিও মই তোমাৰ কাৰণে নগ'লো। এইবাৰ ঘৰত কথাটো ক'বা। কথা মানে? এনেকৈ আৰু কিমান দিন লুকাই-চুৰকৈ লগ কৰিম? দেউতাৰ অৱস্থাটো দেখি যায়। নহ'লে আমাৰ কথাটো ক'বলৈ দেউতা নিজেই গ'লহেঁতেন। তোমাৰ কি বিয়া পতাৰ ইচ্ছা নাই? নাই নাই, তুমি এইবোৰ কি কৈছা? মইতো ঘৰত কথাটো জনাইছোৱে। তুমি কিয় বিশ্বাস হোৱা নাই? আৰে দস্তুৰ মই তোমাৰ প্ৰেমত পৰিছোঁ। প্ৰেমৰ অভিনয় কৰা নাই নহয়। বিহুটো আজি 7 দিন আগতে শেষ হ'ল। তুমিতো এতিয়া সৰু ছোৱালী নহয়। আগৰ দৰে এনেদৰে পং পগাই ফুৰিলে ককাইৰে খং নকৰিবনে? পং পগাই ফুৰিছো আৰু মই কৈছা কি নব? আচলতে তোমালোকে অসমীয়া শব্দবিলাকৰ ব্যৱহাৰ য'তে ত'তে কৰা। হয়নে? তুমি মোক এতিয়া অসমীয়া শিকাবা? ধেত, তুমিতো একেবাৰে খাটি অসমীয়া বোৱাৰী। কিন্তু আজি ৰাতিপুৱাৰে পৰা মই যিবিলাক কাম কৰি ফুৰিছো সেইবিলাকক পং পঙাই ফুৰা বুলি নকয়। তেন্তে কি বুলি কয়? সমাজ সেৱা নে পৰোপকাৰ? আৰু তোমাৰ লগত নিশ্চয় তোমাৰ সেই সাংগু পাংগুবোৰো আছে। আহা, সাংগু পাংগু নহয় নব। কি কৰিবা, গাঁওখনত এই 4জনৰ বাহিৰতো মোৰ মনৰ লগত মিলা মানুহেই নাই। সেই বুলি ছোৱালী এজনীয়ে এইদৰে ল'ৰাকেইটাৰ লগত? মোৰ মৰমৰ ধুনীয়া নব, তুমি কোনটো যুগত বাস কৰিছা? এইটো হ'ল টাটা স্কাই ডিছ টিভিৰ যুগ। এতিয়া ল'ৰা ছোৱালী পাৰ্থক্য বিচাৰি থাকিলে চলিব নেকি? আৰু ছোৱালী হলো কাৰণে খালি নামঘৰ, পাকঘৰ, গোসাই ঘৰ কৰিয়ে থাকিম নে? তুমি কোৱাচোন। গাঁৱলীয়া বেংকৰ মেনেজাৰ দীপালী বাইদেউ, এছিষ্টেণ্ট চন্দ্ৰা মাহী, আন নালাগে যোৰাবাটৰ পেট্ৰল ডিপুত পেট্ৰল ডিজেল দিয়াবোৰ ছোৱালীহে। তাৰোপৰি সোনিয়া গান্ধী, কিৰণ বেদী আৰু আমাৰ ইয়াৰে। কিমান যে কথা কয় এই ছোৱালীজনীয়ে। এতিয়া কোৱা, ৰাতিপুৱাৰ পৰা তুমি ক'ত আছিলা, কি কি কৰি আছিলা? সেইটো ক'ব লাগেতো। ঠিক আছে, শুনা। ৱাহ, চাৰিওটা ওলালি যে। কিবা গণ্ডগোল হোৱা নাইতো? গণ্ডগোল কোনে কৰিব গাঁওখনত? কিন্তু এতিয়া আমিয়ে কৰিব লাগিব। নেক্সট। কি হৈছে? কি হৈছে মানে আগতে মোৰ কেতিয়াও এনেকুৱা হোৱা নাই ডক্টৰ বাবু। কিন্তু কি হৈছে? তাকেইতো কৈছো। আগতে উজনিৰ ৰেলগাড়ীখন যাওঁতে মই উঠো, কিন্তু আজি 4 দিন মানৰ পৰা ৰেলগাড়ীখন। আহা, ৰেলগাড়ী কথা নহয়, আপোনাৰ কি হৈছে? আই, মোৰতো আগতে কেতিয়াও এনেকুৱা হোৱা নাই। ধেত, প্ৰথমটো দিনে 3 বাৰ, দ্বিতীয়টো দিনে 2 বাৰ, তৃতীয়টো দিনত 1 বাৰ। কিন্তু মোৰ বেমাৰটোৰ কথা কোৱাই নহল দেখোন। কোনো কথা নাই, 3টা দৰৱ দিছো নহয়, কোনোবা এটা গৈ ঠিক ঠাইতে পৰিব। যাওক। নহয়, দিয়ক আৰু যাওক। নেক্সট। একেলগে আহিছে যে, বেমাৰ কাৰ? বেমাৰ? কাৰ বেমাৰ জানো? সেইটো ডাক্তৰহে ক'ব পাৰিব। ৰ'ব ডাক্তৰটো ময়ে। শুনিছ নে? ৰ'ব এইবোৰ কি হৈছে? আপোনালোক কোন? মই জোনালী, যতীন, জিতু, কৃষ্ণ আৰু এই আমাৰ MP দা। MP? বহক। মই ভোট বিচাৰি অহা নাই। মই নামতহে MP, মানে মাখন ফুকন। বাৰু এতিয়া কামৰ কথালৈ অহা যাওক। এতিয়া কেইটা বাজিছে? 10:15। কিয়? এইখন হস্পিটেল নেকি? নহয়, কিয়? আপুনি এতিয়া ইয়াত কিয় আছে? আছো আৰু। কিয়? কিয় নহয়, কিয় আছে, কিয় থাকিব? আপুনি চৰকাৰী ডাক্তৰ। আবেলি 4 বজালৈকে আপুনি হস্পিটেলত থাকিব লাগে। এইবোৰ ঘৰত কি বেমাৰ চোৱা বেপাৰ কৰিছে? তুমি কথা ভালকৈ কবা। ডাক্তৰে বেপাৰ কৰে নেকি? কেতিয়াবা কোনোৱে কৰে। পিছে আমি ইয়াত কাকো এইবোৰ কৰিবলৈ নিদিওঁ। খাটাং। ৰ'বচোন, কালৈ ফোন কৰিছে? ৱাহ, ডাক্তৰৰ কথা ক'বলৈ আৰু কালে ফোন কৰিব? স্বাস্থ্য মন্ত্ৰীলৈ আকৌ। MP দা, ছাৰ প্ৰাইভেট নাম্বাৰত মাৰক। ছাৰৰ প্ৰাইভেট নাম্বাৰ? মোক বৰ মৰম কৰে বিচাৰে। হৈছে। হেল্ল' ছাৰ, আমাৰ MP। এইবোৰ কি মিনিষ্টাৰৰ লাইন ডিছকানেক্ট কৰি? হ'ব মই স্বীকাৰ কৰিছো, মোৰ ভুল হৈছিল। আজিৰ পৰা মই সময়মতে থাকিব।
আমিও হাঁহৰ গঁৰালত সদায় ব্ৰইলাৰ বিচাৰি ফুৰিব নোৱাৰো বুজিছেনে হেয়া তুমি হাঁহিলাতো তাৰমানে কি মই এটা ভাল কাম কৰিছোতো কৰিছ আৰু এনেদৰে আগবাঢ়ি থাকিলে তই এদিন বিধানসভা কিয় একেবাৰে লোকসভা পাবিগৈ বিধানসভা আৰু মই পাগল নেকি সেইবোৰত সোমালে দেখোন মানুহৰ কাৰণে কাম কৰাৰ মনটোৱে মৰি যায় জোনালী কি হ'ল ইমান আচৰিত হৈ চাইছ যে নিজে নুবুজাকৈ তই কেতিয়াবা বৰ ডাঙৰ কথা কৈ দিও এতিয়া কি হ'ল মানে মোৰ আগত দেখোন তাইক এইটো কম সেইটো কম কৈ বৰকৈ বকাবকি কৰিম বুলি কৈ থাকা কিন্তু এতিয়া যে একো নকলা হেৰা তুমিতো জানা মৰমী তাইক মই ভনীৰ দৰে নহয় নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিছো মই চাকৰিটো নোপোৱালৈকে আমাৰ কিমান দুখৰ দিনবোৰ পাৰ হৈছিল সেই কথাটো তুমি নজনা নহয় সৰুতে তাইক মই একোৱেই দিব নোৱাৰিলো এতিয়ানো টানকৈ কিবা এষাৰ কৈ মই তাইৰ মনত দুখ দিওঁ কেনেকৈ আৰু তাই ইহঁতকেইটাৰ লগ লাগি যিবোৰ কাম কৰি আছে সেইবোৰতো বেয়া বুলিও ক'ব নোৱাৰো মই তাইৰ কাৰণে ল'ৰাও চাইছো বুইছা যদি সকলোবোৰ ভবাৰ দৰে হয় অতি সোনকালে তাইৰ বিয়াখন পাতি পেলোৱাৰ কথাকে ভাবিছো হেৰাও সময়ৰ খৰ সময়ত নামাৰিলোঁ যেতিয়া এতিয়া দুখ কৰি লাভ নাই এইটো যে নমত আৰু মোৰ বিয়া বাৰু নহ'ল তোৰ বেয়া নালাগে বেয়া বেয়া লাগিলে কিটো হ'ব বেয়া লাগিলেতো আৰু মোৰ এতিয়া আৰু বিয়া পতা নহয় কিন্তু কেতিয়াবা মাজে মাজে বুকুখন বিষায় ঐ তোৰ বুকুখন বিষায় কোনফালে সোঁফালে নে বাওঁফালে যদি সোঁফালে বিষায় তেতিয়াহ'লে চিন্তা নাই কিন্তু যদি বাওঁফালে বিষায় তেতিয়াহ'লে ৰক্ষা নাই ঐ তহঁতে জান নে নাই আমি কিহৰ কথা পাতি আছো তাকেইতো কৈছো যদি বুকুখন বিষায় ধক 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 কি হ'ল হাৰ্ট এটেক হৈ যাব পাৰে কাৰ তোৰ ঠিক আছে নহয় কিন্তু তই কচোন তোৰ বুকুখন কিয় বিষায় লগৰীয়া সমনীয়াৰ ঘৰ সংসাৰ দেখিলে মোৰ দুখ নালাগিব নেকি আৰু দুখ লাগিলে মোৰ বুকুখন নিবিষাব নেকি আৰু মইনো কি কলো মই কি কলো বুকু বিষালে তোৰ হাৰ্ট এটেক আৰু তই চেটেপ তোকনো এতিয়া আমি কি বুলি কম দুদিনৰ চিনাকি ল'ৰা এটাৰ লগত ইমান দূৰ আগবাঢ়ি যাবই নালাগিছিল তাৰমানে তই কি ক'ব খুজিছ ককাইদেউ এই কেনেকে ঠগাৰ পাছতো তহঁতে গুগুলক এনেই এৰি দিবি নেকি ইয়াত এৰি দিয়া নিদিয়াৰ কথা নাই তেওঁ যদি মনিক বিয়া কৰাবই নোখোজে আমি জোৰকৈ কি কৰিব পাৰো ঠিক আছে এবাৰ ক'ৰ ছোৱালী ঠিক কৰিছে গকুলদাৰ দেউতাকে হেৰা ভাইটি কওকচোন ধৰণী বৰবৰাৰ ঘৰ এইটোৱে নে হয় তেখেতক খবৰটো দিয়াগৈ যে এখেত আহিছে এখেত কোন ক'বা MP আহিছে কি MP
নিশ্চয় পঞ্চায়তৰ ফাণ্ডৰ হিচাপ বিচাৰিব দেই বহিবলৈ দিন নাই দিছো হয় আজি ৰাতিপুৱা উঠি কাৰ মুখ চাইছিলো বাৰু যা মোৰ পঞ্জাৱীটো লৈ আহ যা হে প্ৰভু বচাবা তুমি বচাবা আৰু পাছত যদি গম পাই কথাটো ভাল হ'ব জানো আমি এটা কথাই জানো যেনেকুৱা বেমাৰ তেনেকুৱা দৰৱ আৰু MP দা আৰু কৃষ্ণক পুৰা ৰিহাৰ্চেল কৰাই পঠিয়াইছো নহয় তই একো চিন্তা নকৰিবি বুঢ়াই চকুৱে সৰিয়হ ফুল দেখিব এই পাঞ্জাবী পাইজামাটোৰ কিন্তু বাহাদুৰি আছে নে কি ক কিয় কলি নহয় মানে তোক আজি সঁচা সঁচি MP যেনেই লাগিছে এতিয়া তাই কোৱাৰ দৰে বচনখিনি মাতিব পাৰিলেই হ'ল ছাৰ যে আজি দুখীয়াৰ ভগা পজাত বিনা মেঘে বজ্ৰপাত পৰা দি পৰিল কি ক'লে আপুনি দাদা বজ্ৰপাত বুলি কৈছে নহয় শুনা মোৱা ভাবিছো এটা কৈছো এটা মানে এইটো না ভূত না চুক ঘটনা বৰগোহাঁই পুখুৰীৰ পঞ্চায়তৰ সভাপতিৰ ঘৰত দিল্লীৰ M আৰু P ভাবিবই নোৱাৰি কিন্তু কি সভাপতি ছাৰ দায় দুখ নধৰিব নাই মইতো দায় দুখ ধৰা মানুহ নহয় মইতো আচলতে পঞ্চায়তৰ জানো ছাৰ আপুনি নিশ্চয় পঞ্চায়তৰ হিচাপৰ খেলি মেলি শুনা মোৱা বৰ ভুল হৈ গ'ল ভুল মানে পাপেই হ'ল চৰকাৰী টকা নিজৰ কামত খৰচ কৰি সেইটো একো ডাঙৰ কথা নহয় দেশৰ কাম কৰি দেশৰ টকা নিজৰ টকা বুলি নাভাবিবা সেইটোতো হ'বই নোৱাৰে গভৰ্ণমেণ্ট মানি ইজ ইকুৱেল টু অউন মানি কিবা বুজিছানে ছাৰ ইংৰাজীত মানে মই অলপ দুৰ্বল জানো সেইকাৰণেতো কৈছো দাদা ঠিক আছে শুনিছো তোমাৰ ল'ৰা বোলে বিয়া ছাৰে বিয়াৰ খবৰো ৰাখিবই লাগিব মেৰেজ ইনফৰমেশ্যন ইজ ভেৰি আৰ্জেণ্ট এণ্ড ছেটিছফাইং মানে পাছত ক'ম ওৱান থিং বৰবৰা মই বৰ বেলেগ ধৰণৰ MP বুজিছে নহয় তাকেইতো ছাৰক আগতে দেখাও মনত নপৰে ভগৱানত বিশ্বাস আছে ছাৰ কেতিয়াবা দেখিছা কাক ভগৱানক আৰু তেন্তে দিছ ইজ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে নি নেদেখা MP পাৱাৰ ষ্ট্ৰং এনকুৱাৰীত আহিছো তোমাৰ চব খবৰ লৈ আহিছো হাউ মা চিটিং মানে মই ছাৰ ইংৰাজীত চৰি মানে চৰকাৰী কিমান খেলা কিমান মানে ঠিক আছে ঘূৰাই দিয়া এনকুৱাৰী শেষ পাৰিব কেতিয়া দিব কওক দিম ছাৰ ল'ৰাটো বিয়া পাতিছো মঙলদৈ ছোৱালী একমাত্ৰ ছোৱালী বাপেকৰ 20 বিঘা মাটি আছে 3 পাতৰ ঘৰ 6জনী গাই গৰু কি ক'লে গালি পাৰিছে মূৰ্খ বুলি কৈছে 20 বিঘা মাটি আৰু 6জনী গাই গৰুৰ কাৰণে আপুনি দুখন চাহৰ বাগান এৰি দি সুধিছে কি ক'লে কি ক'লা দুখন চাহ বাগান এৰি দিলো আৰু মই বাগানৰ কথা শুনাৰ লগে লগে বৰবৰা কপনি উঠিব ঘামত চপচপীয়া হ'ব আৰু ক'ব মই মূৰ্খ কিয় আপুনিতো পঞ্চায়তৰ সভাপতি বাদ দিয়ক ছাৰ সভাপতি মইতো মূৰ্খ মোৰ ল'ৰাটো জধা মূৰ্খ প্ৰেম কৰিলে হ'লনে ছোৱালী সা সম্পত্তি কি আছে খবৰো ল'বিতো এতিয়া দেখিলো ঘৰ দুৱাৰৰ অৱস্থা ভাল নহয় মানুহটো বেমাৰী টকুনা মানুহ এজনৰ ছোৱালী এজনী মইনো বাৰু বোৱাৰী কৰোঁ কেনেকৈ দেখাটোৱেই সঁচা নহয় বৰবৰা মই তালৈ গৈছিলো বুলিহে সেইজনী ঘৰলৈ আহিলে বোৱাৰী হৈ আহিবনে ছাৰ মোৰ ল'ৰালৈ আনিলে মোৰতো বোৱাৰীহে হ'ব চিকেন ৰোল খং উঠিছে চাওক মণি মানে আমাৰ গকুলৰ চুপ বুৰ্বক প্ৰেচিডেণ্ট এতিয়া গকুল চকুৰ বাদ তাইক বিয়া কৰিবলৈ দৰাৰ লাইন লাগিছে কন্যা নহয় যেন ইলেকশ্যনৰ টিকেটহে হয় সেইটোতো হ'বই কিন্তু ইমানবোৰ সম্পত্তি তাই ক'ত পালে বুলি নুসুধিব কিন্তু মোৰ মূৰত থকা চৈতানৰ ফেক্টৰীত তাৰ উত্তৰ বনোৱা হৈ গৈছে
এমপি দাই ক'ব তোৰ এজনী বুঢ়ী জেঠাই আছে সেইফালে মাৰ্ঘেৰিটাৰ ফালে 100-150 বিঘা মাটি 7টা গুটি ধানৰ ভঁৰাল 2-2.5 জোপা চাচি গছ 2000 চাচি গছ 2খন বাগান মাটি সোণৰ অলংকাৰ ছাৰ মই ৰাজি আপুনি ৰাজি লাজ নালাগে আপোনাৰ মানে বোৱাৰী যদি কৰি আনো মোৰ মণিমা যদিকে আনিম আৰু ছাৰে কি ক'লে ইংৰাজীত কৈছে আপুনি বুজি নাপাব কিন্তু বৰবৰা এইবোৰ সম্পত্তি তোমালোকৰ কেতিয়া হ'ব জানা কিয় বিয়া হৈ যোৱাৰ লগে লগে ডেম্পল ব্ৰিটেনিয়া থিনিয়া ৰোড হ'ব জেঠাইক মৰাৰ পাছত তেখেত কেতিয়া মৰিব আপুনি জানো জানে মইতো তেখেতক দেখাই নাই নহয় এওঁ তোমাৰ কথা সুধিছে তুমি কেতিয়া টিকেট কাটিবা জানা সেইটো আৰু বাৰু বিয়াখন পাতক বুঢ়ী বয়স 4 বেছি দিন নাথাকে অলপ ধৈৰ্য ধৰিব লাগিব নহ'লে কিন্তু মণিৰ ঘৰৰ সন্মুখত দৰা লাইন লাগি আছে বাগানৰ মালিক আন মানুহ হৈ যাব পাৰে এই ধৰণীবৰ পৰা থাকোঁতে মই আনক মালিক কৰিম হাবি জংঘল মাটি বাৰী চব মোক লাগিব মুঠতে বিয়া হ'ব এই মাহতে হ'ব ফাইনেল ইংৰাজী ক'লে যে ক'তা মইতো ইংৰাজী নাজানোৱেই ইডিয়ট ছাৰৰ গাড়ী ক'ত এৰিলে গাড়ী ৰঙা লাইট লগোৱা গাড়ীত উঠিলে মানুহে মোক চিনি নাপাব ছদ্মবেশী এমপি মই হয় ছাৰ ব'লা এতিয়া বুজিলাতো নব সদায় চিধা আঙুলিয়ে ঘিউ বাহিৰ কৰিব নোৱাৰি কিন্তু এমপি দা এই গকুলদাকো শিক্ষা এটা দিব লাগিব প্ৰেম কৰিব পাৰে কিন্তু বাপেকক কথাটো ক'বলৈ সাহস নাই এইবোৰ কথা সবে মুখ ফুটাই ক'ব নোৱাৰে নহয় কিয় তোৰ কাবাক কিবা কম বুলি ক'ব পৰা নাই নেকি তই বৰ লাগবা নোহোৱাকে কথাবোৰ কৰ দেই বাৰু কিন্তু মাখন বৰবৰাই যদি খবৰ কৰে খবৰ কৰিব কিয় এমপি দা ঠিকছে কৈ থৈ আহিছতো নকম আন্নালাগে পুতেককো ক'বলৈ মই হাক দি থৈ আহিছো আৰু যদি কয় এনকুৱাৰী কমিশ্যনৰ মইতো চেয়াৰমেন আৰু বুঢ়াই বুজিছে ধন সম্পত্তিৰ বাবে নহয় গুণৰ বাবেহে যে তেওঁ মণিক বোৱাৰী কৰিব খুজিছে সেইটো চবকে দেখুৱাব লাগিব হ'ব তোক দেখিয়ে মই বুজিছো নহয় ভগৱানে মোক বোৱাৰীৰ ৰূপত সাক্ষাৎ লক্ষী গোসাঁই দেখিছে ভাল হ'ব একদম ধনে ধানে সোণে বয় বস্তুৰে ঘৰ একেবাৰে গপচ হৈ যাব চাহপাত চাচি গছে উভৈ নদী হৈ যাব নহয় গোটেইখন এইবাৰ মোক কোনে পায় আৰু হওক দে মণিজনী যে সংসাৰখন হ'লগৈ তাই গুচি গ'লে বেয়াও লাগিব আৰু ছোৱালী হৈ জন্ম লৈছে যেতিয়াতো এদিন বেলেগ এখন ঘৰলৈ যাবই এদিন জোনালীওতো ইয়াৰ পৰা যাবগৈ জোনালী হঠাৎ তাই কথা কলি যে হঠাৎ আৰু কি সঁচা কথাটোহে কৈছো মই আহোঁ দে তোৰ কাবাক কিবা কম বুলি ক'ব পৰা নাই নেকি
বুকুৰে ঐ আশাবোৰ বুকুতে মৰহি যৌৱন জুয়ে পুৰে মুকাদি দিন গলে মোৰ নাযায় ৰাতি যৌৱন জুয়ে পুৰে মুকাদি দিন গলে মোৰ নাযায় ৰাতি তোমাৰে কথাবোৰ থাকোতে ভাবি তোমাৰে কথাতেই মোৰ বৰশীল মনৰে আকাশ জানো তৰা জোৰে হাঁহি আশাৰে ঐ কাৰেঙৰ জোনাকে আৱৰি হিয়াৰ কোমল পৰশ লাগি মন কৰে মোৰ উজান বাতি হিয়াৰ কোমল পৰশ লাগি মন কৰে মোৰ উজান বাতি বুকুৰে কথাবোৰ ক'বলৈ খুলি হিন্দী বোলছবিৰ গীত প্ৰথমে শুনোৱা হওক কিশোৰ কুমাৰ কণ্ঠৰ গীত শুনাচোন তোমালোকক এটা কথা ক'বলগীয়া আছে মই চাগে অহা মাহৰ পৰা বঙাইগাঁৱত থাকিবগৈ লাগিব বঙাইগাঁৱত কিয় মোক বদলি কৰিব বুলি গম পাইছো কিন্তু তইতো ইয়ালৈ অহা 6 মাহ হোৱা নাই আৰু বঙাইগাঁৱত অকলে অকলে তোৰ অসুবিধা নহ'ব জানো আকৌ ৰাতি ৰাতি পাৰুটি বিস্কুট খাই খাই কাম কৰিবি নেকি কিন্তু মই কি কৰিম চৰকাৰী হুকুম মানিবতো লাগিবই আমাৰ হিৰেন বৰদলৈ ছাৰক ধৰিলে নহ'বনে ওকে গুপ্তাজি মইতো আপোনালোকৰ কাৰণে আছো হা আপোনাক মাটি লাগেতো ফ্যাক্টৰীৰ কাৰণে মাটি লাগেতো দিম নিশ্চয় দিম ওকে 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 জয় হিন্দ ও স্যার আজি অকমান সোনকালে যাও নেকি কিয় কিবা ধৰ্ণা চৰ্ণা আছে নেকি নহয় আজি আমাৰ বাইদেউৰ হেপি বাৰ্থডে নাই জানো হয়তো কিন্তু দাস
যোৱা বহাগতো তেওঁ কিবা এটা পাতিছিল নহয়, সেইটো কি আছিল? সেইটো বাৰ্থডে আছিল, মানে বিহুৰ আগে আগে কিছু এক্সট্ৰা উপহাৰ পাবলৈহে। হ'ব ইমান ডিটেইলত কোৱা দৰকাৰ নাই। তুমিও আহিছা নেকি? হয়, আমিও আহিছো। বাৰু তোমালোকৰ যদি কিবা দৰকাৰী কথা আছে সোনকালে কোৱা। মই দিছপুৰ পাব লাগে, জৰুৰী কাম আছে। আমাৰো পিছে বৰ জৰুৰী কাম লৈহে আহিছো। কিন্তু আমাৰ কাৰণে নহয়, আপোনাৰ বাবেহে জৰুৰী। আৰু কি ইলেকশ্যনলৈতো আৰু বেছি দিন নাই। ইলেকশ্যন? এইবাৰহে জেগাত লাগিল যেন পাইছো। মানে কি মানে? চৰকাৰী আইবিত সোমাই লৈ অদৰকাৰী কথা পাতি আছে। ছাৰক মনত পেলাই দিব পৰা নাই যে যোৱাটো ইলেকশ্যনত ছাৰ মাত্ৰ 420টা ভোটতহে জিকিছিল। 420? তাকো সেয়াও পালে আমাৰ হৃদয় এৰিয়াত পপুলাৰিটি থকাৰ বাবে। কিন্তু দাদাটো এইবাৰ নাথাকে। তাকেইতো, তাৰ মানে বাগানৰ ভোটটো গলেই। কি? ইফালে মন্ত্ৰী বৰমেধি লোকেল মানুহ। ৰবাহে, তোমালোকে এইবোৰ কি কৰিছা? কোন হৃদয়, কোন মন্ত্ৰী? ছাৰ, মন্ত্ৰীৰাম বৰমেধি আমাৰ প্ৰধান বিৰোধী। যোৱাবাৰ মাত্ৰ তেখেতে 420টা ভোটত যে হাৰিছিল। আৰু হৃদয়? সুধিছে হৃদয় কোন? সৰ্বনাশ, আপুনি হৃদয়ক চিনি নাপায়? এইবাৰ তেন্তে ৰক্ষা নাই। মন্ত্ৰীৰাম মন্ত্ৰী হ'ব যেন পাইছো, তাতে লোকেল। না মাছ মুৰ্গীৰ পাছত তোমালোকে এই লোকেল চালানীৰ কথা কি উলিয়াইছে হে? আমি দেশৰ নেতা। কিন্তু হৃদয়ক মোক লাগে। দাস কিন্তু পাব জানো? আপোনাৰ হৈ ইলেকশ্যনৰ কাম কৰিব জানো? কিয় নকৰিব? কেনেকৈ কৰিব? ছাৰ, বেলেগৰ সমষ্টিত থাকি আপোনাৰ কাৰণে ভোট গোটাব পাৰিব জানো? বেলেগ সমষ্টি? তেওঁ বেলেগ সমষ্টিলৈ কিয় যাব? নাযায়, যাবলৈ মনো নাই। কিন্তু চৰকাৰী হুকুম, বদলিৰ অৰ্ডাৰ, তেওঁ কোনে ৰাখিব পাৰে? কোনে ৰাখিব? আৰু এই MLA ৰাখিব। বদলি কৰা, প্ৰমোচন দিয়া, পাৰ্মিট দিয়া, লাইচেন্স দিয়া, এইবোৰেতো আমাৰ কাম। মন্ত্ৰী ৰাম নামতে মন্ত্ৰী হৈ থাকিব লাগিব। হৃদয় ইয়াতে থাকিব। এই দাস, নোট কৰা। মোৰতো বিয়াখন সোনকালে পতাৰ মন। মানে ইয়াৰ পৰা বদলি হৈ যোৱাৰ আগতেই যদি অৱশ্যে আপোনালোকৰ সুবিধাৰ কথাটো মই নৈ কৰা নাই। তোমাৰ কথাটো মই বুজিছোঁ। আৰু এই জয়ন্তও নতুনকৈ কামত সোমাইছে। আগতে তাৰ ছুটিৰ কথাটো ঠিক কৰি ল'ব লাগিব। হয়। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল তই জোনালীক এবাৰ লগটো পাব লাগিব। দেউতাই যে কি কথাবোৰ কৈ আছে। কিয়? তোৰ জানো জোনালীক এবাৰ লগ পাবলৈ মন যোৱা নাই? লগটো পামেই। কিয় দাদা, তেওঁ ঘৰতে নাই জানো? কিন্তু তেওঁতো ৰাতিপুৱাৰে পৰা ঘৰত নাই। কিন্তু এতিয়া মই তেখেতসকলক কি বুলি ক'ম? এটা কাম কৰা, তুমি তেখেতসকলৰ লগত কথা বতৰা পাতাগৈ। মই পাছফালেদি ওলাই গৈ চাওঁ গৈছো, তাই চাগৈ মাখনহঁতৰ লগতে আছে। সভাপতিৰ ভয়ত লুকাই ফুৰিবলগীয়া হৈছিল। জোনালীক দেখিছানে? ঘৰত কোনো নাই। নাই, ঘৰত মানুহ বুলিবলৈ সেই মহাদেৱহে। মহাদেৱ কিয়? আপোনাৰ বোৱাৰীৰ দেউতাক মাঘেৰিটালৈ গৈছে। কাৰোবাৰ বোলে টান অসুখ। টান অসুখ? খুৰাদেউ, অসুখৰ কথা কওঁতে আপুনি ইমান ফুটি পাইছে যে? নহয় শুনা মোৱাহঁত, মোৰ মুখখনে এনেকুৱা, কান্দিলেও হাঁহি থকা যেনে লাগে। বাপৰে, আপুনিও মুখ এখন পাইছে দেই। মই এতিয়া আহো, পাৰিলে মণিমাজনীকে পঠিয়াই দিম। সম্বন্ধীয় মানুহৰ টান অসুখ কেতিয়া কি হয় কি ঠিক।
বাৰু আমি আহোঁ তেতিয়াহ'লে বহুত পৰ হ'ল নহয় আৰু অকণমান ৰোৱা হ'লে নাই নাই আজি আৰু নৰওঁ দিয়ক আকৌ আহিম নহয় তেতিয়া তেওঁকো লগ পাম ভাল আহিছোঁ তেখেতসকল গ'লেই যে জোনালীক লগ পালে জানো ক'ত লগ পাব আৰু তুমিও যে কাম কিছুমান কৰা তেখেতসকলক বহুৱাই বহুৱাই সুদামুখে বিদায় দিবলগীয়া হ'ল সেইটো কথাৰ কাৰণে মোক দুখ নিদিবা দেই মইতো লুচি ভাজি কৰিছিলোৱে এতিয়া সেই সোপা কোনে খাব মই মিছা কথা কৈছো বুলি ভাবিছ নেকি নাই মানে তাইতো আমাক কথাটো কোৱা নাই হে কেনেকে ক'ব ককায়েকে যে তাই বিয়া ঠিক কৰিছে তাইতো নাজানে নেজানে এইটোতো বৰ অন্যায় মানে বিয়াৰ নিচিনা এটা কথা হয় নাই তাই বিয়াখন পতা ককায়েকৰ দায়িত্ব নহয় জানো আৰু ভাল ল'ৰা ডাঙৰ কোম্পানীত চাকৰি কৰে তাৰ পিছত আৰু ঐ জোনালীৰ বিয়া কথা শুনি তই বেয়া পাইছ নেকি নাই নাই মই আকৌ বেয়া পাবলৈ কি আছে পোৱাটো উচিত নহয় তই এতিয়া জুনিয়ৰ ইঞ্জিনিয়াৰিং পাছ কৰি ঘৰতে বহি আছ তোৰ চাকৰি বাকৰি এটা থকা হ'লে হয়তো তোকো কোনোবা ককায়েকে নিজৰ ভনীয়েকক যাচিবলৈ আহিলেহেঁতেন হয় নহয় থাক ঐ বল যাওঁ দে যা চা মই তোৰ কোনো কথা আজিলৈকে পেলোৱা নাই কিন্তু এই কথাটো মই কেতিয়াও মানি ল'ব নোৱাৰো আৰু জয়ন্তক তইতো আজিলৈকে দেখাও নাই গতিকে বিয়াৰ কথা শুনি এতিয়াই ইমানকৈ ভৰি হাত আচাৰিবলৈ একো হোৱা নাই জোনালী কথা এটা সুধো তুমি আন কাৰোবাক মানে নাই নাই এইবোৰ তুমি কি ভাবিছা মই আৰু কাৰোবাৰ লগত প্ৰেম কৰিম কিন্তু নব ক'ব নোৱাৰো কিয় এই বিয়াখনৰ কথা মই কোনো ৰকমে সহজভাৱে ল'ব পৰা নাই কেতিয়াবা কি হৈ জানা এই যে আমাৰ মন এটা থাকে এই মনটোৱে কেতিয়াবা কাৰোবাক আমাৰ অন্তৰত ঠাই দি দিয়ে আমি নজনাকৈ কি আহ বহ ৰাতিপুৱা আহিলি যে এইবোৰ আপুনি কি কৰিছে ককাদেউ আপুনি জোনালীৰ বিয়া ঠিক কৰিছে যে কিয় কি হ'ল আৰু জোনালীৰ বিয়া মইতো ঠিক কৰিব লাগিব কি হ'ল তই যেনেকুৱা কৰিছ কেনেবাকৈ তইও জোনালীক বিয়া কৰাৰ কথা ভাবিছিলি নেকি কি হ'ল মই তোক কিবা সুধিছো নহয় নাই বিয়া কৰোৱাৰ কথা মই ভবাই নাই কিন্তু কিন্তু ককাদেউ জোনালীক মই ভাল পাওঁ কিন্তু কেৱল ভাল পালেই হ'ব জানো যদিহে তোৰ কিবা কাম কাজ থাকিলেহেঁতেন কৰিম মই কাম কৰিম ককাদেউ মাত্ৰ মোক অলপ সময়
কৃষ্ণ কিয় তই মোক দেখাই নাই নে নাই অ' তই যে ৰাতিপুৱা আমাৰ ইয়াত ওলাবিহি মইনো কেনেকৈ জানো ৰাতিপুৱাই আমাৰ শহুৰে পাৰিলে মোক ৰাতিয়ে পঠিয়ালেহেঁতেন মোৰ জেঠাই ইমান টান অসুখ ধেমালি নেকি জেঠাই কিয় যাৰ দুখনকৈ চাহৰ বাগান আৰু 2000 জোপা চাচি গছ আছে তই বেগ চেগ লৈ যে গুৱাহাটীলৈ যাওঁ গুৱাহাটীলৈ এৰা কাম চাম কিবা এটা ধৰিব নালাগে জানো হঠাৎ বাৰু ঠিক আছে যা হেৰি নহয় তহঁতৰ বাকীবোৰৰ ভালনে ভাল জোনালীৰ বিয়া ঠিক হৈছে দৰাই বৰ ভাল কাম কৰে গাড়ী আহিছে মই গৈ থাকো দে বাহ এইটোতো বৰ ভাল খবৰ এৰা পাই মইতো একেবাৰে হতবাক হৈছোঁ হঠাতে যে মোৰ বদলিটো কেনেকৈ বন্ধ হৈ গ'ল বাৰু তই বহ মোৰ দেৰি হৈছে ঐ তই মই আহা বুলি গমেই পোৱা নাই নেকি পাইছো কিন্তু তই ৰাতিপুৱাই ওলালিহি যে হেৰি অ' সি আজি গ'লগৈ বুজিছ গ'লগৈ তই কাৰ কথা কৈছ কৃষ্ণ গুৱাহাটীলৈ গ'লগৈ গ'লগৈ কিয় ৰচোন তই মোক ভুল নুবুজিবি কালি তোৰ খবৰটো শুনি তাৰ মনটো একেবাৰে ভাগি গ'ল এই মূৰ্খটোৱে ইমান দিনে কথাটো মুখ খুলিয়ে ক'ব নোৱাৰিলে নহয় মই আচলতে তাক বুজিয়ে নাপালো সি যদি মোক এবাৰ ক'লেহেঁতেন জোনালী এবাৰ কি হৈছিল জান এম্পিতা একেই আছে বুজিছ ছাৰ চাগে আৰু বৰ ভাল মানুহ আছিলোঁ হঠাতে কি যে হৈ গ'ল কি কৰিবি আৰু যাৰ কপালত যিটো আছে সেয়াতো হ'বই কিন্তু হেৰি জোনালী তোৰ আৰু ৰৈ থকা দৰকাৰ নাই ব'ল তোক থৈ আহোঁগৈ শুনিছ ইয়াৰ কথা ইয়াক মোক থ'বলৈ যায় মই কিবা ঘৰলৈ যাবলৈ ভয় কৰিম নেকি ঐ যাওঁ যা অম্পিতা তই মই দেখোন কৈছিলোৱে যে তই কৈ দিলে চব কথা হৈ নাযায় নহয় আৰু তইতো এতিয়া সৰু ছোৱালী নহয় এনেকৈ অকলে অহাটো ভাল নেদেখি বুজিছ মানুহে যিকোনো কথা ক'ব পাৰে কওঁ মই কাৰলৈ কেয়াৰ কৰিছোঁ তোৰ কথা কৈ লাভ নাই মই যাওঁ আমাক এনেকৈ দেখিলেও মানুহে বহুত কথা ক'ব পাৰে কিয় কি ক'ব বাদ দে তই বুজিব পৰা হোৱা হ'লেতো মোৰ অশান্তিয়ে দূৰ হ'লহেঁতেন হয়তো সি এনেকৈয়ে তাৰ মনৰ কথাবোৰ বুজাবলৈ চেষ্টা কৰিছিল কিন্তু এতিয়া কি কৰিম বুলি ভাবিছ এতিয়া নবৌয়ে কৈছিল আমি গম নোপোৱাকৈ কোনোবাই আমাৰ অন্তৰত ঠাই কৰি লয় কিন্তু এই সঁচা কথাটো নোকোৱাকৈ থাকি যায় আমাৰ এইটো কাহিনীও আধৰুৱা হৈ থাকি যাব
দিয়া ধুইয়ে পুরা তোমার খাসতিয়া মরমে নুমুয়া তোমার খাসতিয়া মরমে নুমুয়া তোমার খাসতিয়া মরমে নুমুয়া নাথিং এক্সট্ৰাঅৰ্ডিনেৰী বহুত কেণ্ডিডেট মোৰ ওচৰলৈ আহিছে তথাপি তোমাক মই কামটো দিব পাৰোঁ ছাৰ মই যে কেনেকৈ আপোনাক বহা বহা ৰ'বা মোৰ কথাটো এতিয়াও শেষ হোৱাই নাই তুমি যিজনী ছোৱালীক ভাল পাইছিলা তেওঁক হেৰুৱাব লগা হ'ল মাত্ৰ এটা কাৰণতেই যে তোমাৰ কোনো সংস্থান নাই আৰু এতিয়া তুমি দেখুৱাব খুজিছা যে তুমি ইচ্ছা কৰিলে এটা ভাল নহয় ডাঙৰ কাম কৰিব পাৰা ৰাইট নাই ছাৰ মইতো জানো মই বুজি পাওঁ এতিয়া তোমাৰ যিটো বয়স সেইটো মই জানো পাৰ হৈ অহা নাই য়েছ কামটো তোমাৰ হ'ব কাম কিয় মোৰ এই গোটেই ব্যৱসায় তোমাৰ হৈ যাব পাৰে যদি তুমি মোৰ এটা সাধাৰণ চৰ্ত মানি লোৱা চৰ্ত ঋতু মোৰ ছোৱালী মোৰে এণ্টাৰ বিজনেছৰ একমাত্ৰ উত্তৰাধিকাৰী মোৰে কিবা পাপৰ শাস্তি বেচেৰিয়ে ভুগিব লগা হৈছে কিবা চিকিৎসা এতিয়া আৰু একো লাভ নাই এতিয়া মাত্ৰ মোৰ এটাই চিন্তা মোৰ অবিহনে ঋতুৰ কি হ'ব তুমি যদি তাইক আপোন কৰি লোৱা ছাৰ মই আপোনাক বেয়া পোৱা নাই কিন্তু এনেকুৱা এটা কথাৰ সিদ্ধান্ত মই জানো পলকতে লোৱাটো উচিত হ'ব ইউ আৰ ৰাইট তুমি সময় লোৱা কিন্তু 7 দিন তুমি ভাবা কিন্তু মনত ৰাখিবা মোৰ এই অফাৰে তোমাক কেৱল সংস্থানেই নিদিয়ে এজনী দুৰ্ভগীয়া আৰু পংগু ছোৱালীৰ জীৱনলৈ অকণমান ৰং অকণমান আনন্দ কঢ়িয়াই অনাৰ এটা সুযোগো দিব জানো ছাৰ মই খুব সোনকালে আপোনাক মোৰ সিদ্ধান্তৰ কথা জনাম জোনালী শুনচোন আজি অফিচলৈ জয়ন্তই ফোন কৰিছিল তেওঁ দেওবাৰে আকৌ আহিব ল'ৰাটো ভাল এইবাৰ যাতে মই তেওঁৰ আগত লাজত পৰিবলগীয়া নহয় বুজিছতো তহঁতে কি ভাব আমাৰ কথা বাদ দেচোন সেই ছোৱালীজনীক তই জানো সুখী কৰিব পাৰিবি জোনালীক আঁতৰাই থৈ তেওঁক জানো তই তোৰ অন্তৰত ঠাই দিব পাৰিবি এটা কথা ঠিক এই অভাৱ বোলা শব্দটো তোৰ জীৱনৰ পৰা চিৰদিনৰ কাৰণে মুচি পেলাব পাৰি কিন্তু ঐ জোনালীয়ে আজি ৰাতিপুৱা কি ক'লে তহঁতৰ জানো মনত নাই জোনালীয়ে নাই এম্পিদা এতিয়ানো আৰু মই কি কৰিব পাৰোঁ ককাইদেৱে মোক কেনেকৈ ডাঙৰ কৰিলে
তহঁতেতো জানই এতিয়া এঘৰ নতুন চিনাকি মানুহৰ আগত তাকতো মই অপদস্থ হ'বলৈ এৰি দিব নোৱাৰো তহঁতে মোক বুজিবলৈ চেষ্টা কৰ কাইলৈ জয়ন্ত বৰুৱা আহিব এইবাৰ হয়তো বিয়াৰ দিন বাৰো ঠিক হৈ যাব অহ আহা আহা আমি তোমালোকৰ কাৰণে বাট চাই আছিলো দাদা নাহিল যে নাই আজি ময়ে আহিলো তেওঁ ঘৰতে আছেতো আছে তোমাৰ কাৰণে চাহ কৰিছে চাহ খাম বাৰু কিন্তু তাৰ আগতে তেওঁক মই এবাৰ লগ পাব খুজিছো হেৰা তাইক মাতাহে হৃদয়দা বেয়া নাপাব মই জোনালীক এবাৰ অকলে লগ পাব বিচাৰিছিলো ঠিক আছে তুমি বহা মই তাইক পঠাই দিছো একো ডাঙৰ কথা নহয় বুজিছ মই গোটেই ৰাতি তোৰ কথা ভাবিছো তই বেজবৰুৱা চৰ্ত মানি ল কিন্তু জোনালী মোক দেখিও তোৰ শিক্ষা হোৱা নাইনে সময়ৰ খৰ সময়ত মাৰিব নোৱাৰিলে সকলো মনোবাঞ্ছা পূৰণ নহয় এতিয়ালৈ চাগে জোনালী বিয়াৰ দিন বাৰু ঠিক হৈ গৈছে কি হ'ল বহা মই যে আজি ইয়ালৈ আহিছো মোৰ দেউতাই নাজানে সেইদিনা তুমি দেউতাৰ আগত নোলোৱাৰ বাবে দেউতাৰ অভিমান হৈ আছে হৃদয়দাই দেউতাক আকৌ কথাটো ক'ব বুলি আশা কৰি আছিল কিন্তু মোৰ তোমাৰ লগতহে ডাঙৰ কথা এটা আছে মোৰ লগত তোমালোকৰ ইয়াৰ ৰমেন বৰুৱাক চিনি পোৱা নহয় ACBৰ ইঞ্জিনিয়াৰ যে পাওঁ কিয় আজি মই তোমাৰ বিষয়ে বহুত খবৰ লৈহে আহিছো তুমি বাৰু মোকো সহায়তা কৰি দিবানে মই কিয় তোমালোকেতো কৰা সেই যে মাৰ্ঘেৰিটাৰ চাহৰ বাগান চাচি গছ সেইবোৰতো আৰু ৰমেনে কৈছে হেৰি জোনালী এই যে আমাৰ বিয়াখনৰ কথাটো এই কথাটো লৈ তুমি বাৰু সুখীনে মই মানে মইতো প্লিজ সুখী বুলি নকবা ভাই কাৰণ মই তোমাক কোনো কাৰণতে বিয়া পাতিব নোৱাৰো তুমি যেনেকৈ মুখ ফুটাই কথাটো ক'ব পৰা নাই মোৰ দেউতাক ক'ব পৰা নাই যে মোৰ ইতিমধ্যে বিয়া হৈ গৈছে মই বেনাৰছত পঢ়িছিলোঁ তাতে মোৰ সহপাঠী প্ৰতিভাৰ লগত মোৰ বিয়া হৈ গৈছে মন্দিৰত মই তেওঁক বিশ্বাসঘাতকতা কৰিব নোৱাৰো মই বুজিছো এতিয়া এবাৰ এইখন বিয়া ভাঙি প্ৰতিভাৰ লগত মোক ঘুমৰ গুৰিত কিন্তু মই কেনেকে মানে কিয় মইতো শুনামতে তুমি এইটো প্ৰয়োজন হ'লে MLAকো বটলত ভৰাই ককায়াৰ আৰু বদলি হুকুম ৰখাই দিব পাৰা মই বৰ আশাৰে তোমাৰ ওচৰলৈ আহিছো তোমালোকে ইচ্ছা কৰিলে মোক আৰু প্ৰতিভাক এইকণ উপকাৰ কৰি দিব পাৰা তুমি মাত্ৰ দেউতাক ক'ব লাগে জোনালী বৰ ঠিক ছোৱালী নহয় আৰু প্ৰতিভা বৰ ভাল ছোৱালী দেউতা তেতিয়াহ'লে তুমিয়ে জোনালী এতিয়া পিছে কি কৰা নিজকে বেয়া ছোৱালী বুলি ক'বা জানো দাদা বুজিছা হৃদয় এওঁলোকে ভাবে আমি পুৰণি মানুহটো গতিকে একো বুজিয়ে নাপাওঁ কিন্তু জয়ন্ত তই হয়তো পাহৰি গৈছ যে মই তোৰ দেউতাৰ তোৰ মুখলৈ চালেই মই তোৰ পেটৰ কথা চব বুজি পাওঁ নে কি কোৱা হৃদয় হেৰা মোৰতো বিশ্বাসেই হোৱা নাই কিন্তু জয়ন্ত
সম্বন্ধটো ছিঙো বুলিয়েই ছিঙিব নোৱাৰি নহয়। এতিয়া জোনালীৰ বাবেও তুমি এটা উপযুক্ত ল'ৰা চাব লাগিব। চাব ময়ো সহায় কৰিম নহয়। তুমি এমপিদা জোনালী তই ইয়ালৈ আহিলি যে নাহি কি উপায় আছে? অথনিৰ পৰা তহঁতকে বিচাৰি ফুৰিছো। তহঁতক মোৰ বহুত ডাঙৰ খবৰ এটা দিবলৈ আছে, কিন্তু কৃষ্ণৰ কথা সুধিছ নেকি? সি গুৱাহাটীলৈ গৈছে, আমি তাৰ বাবেহে ইয়াত আহি ৰৈ আছোহি। পিছে সিবা আহে নে নাহে? নাহে? কিয় নাহিব? কিন্তু মই তাক ক'বলৈ আহিছিলো। তই জয়ন্ত আচলতে মোক বিয়া নকৰা বুলিহে ক'বলৈ আহিছিল। কি? কিন্তু এতিয়া জানো আৰু কিবা হ'ব? এমপিদা কৃষ্ণ কি হ'ল? নাই, যি ভাবি গৈছিলোঁ তাকে তেখেতক ক'লোগৈ। জানো এমপিদা, তেখেতে মোক চাকৰি দিলে। চাকৰি? জেনেৰেল মেনেজাৰৰ চাকৰি। ঘৰ গাড়ী চব পাম। হয়তো ঋতুৰ কাৰণেই তেখেতে মোক হ'ব যা, ইয়াত কোনো ঋতুৰ গুণ গাবলৈ নাহিবি। ইয়াকো মোক ভাল পায় শুনিলে তহঁতে এটা সামান্য চাকৰিৰ কাৰণে তই মোক হ'ব যা। জোনালী, ঐ জোনালী শুনচোন। জোনালী তহঁত দুটা কলৈ যাৱ লগত? ইহঁত দুটা যে গ'ল, সেইবাবেতো কৈছো ইহঁত দুটাক অকলে এৰি দে। নাজান নেকি দুজনত যোৰা বেছি হলে ভিৰ। সিহঁতে লগোৱা যত সিহঁতে ভাঙ। এতিয়া আৰু কি শুনাবলৈ আহিছ? মোক কোনোবাই চাবলৈ আহিলে মইনো কি কৰিব পাৰো? চাবলৈ অহা মানে? ইহঁতে দেখোন কৈছিল তই হৃদয়তাৰ কথা পেলাব নোৱাৰো বুলি কৈছ। কৈছিলো, কিন্তু তেতিয়া কিবা জানো নেকি মোৰ দৰাজনে আহি নিজেই বিয়া ভাঙিবহি বুলি? কি কলি তই? তাৰ মানে তোৰ বিয়াখন নহল। ককাইদেৱে কৈছে এতিয়া আৰু তাৰ একো আপত্তি নাই। মই যাকে বিচাৰো সি তেওঁৰ লগতে মোক বিয়া দিব। সঁচা? মোক যদি মনে মনে ভাল পাইছিলি কাকো জনাবই নালাগিছিল। এতিয়াতো মই মানে তোৰ বাহিৰে যে মই জোনালী, ধেত এইবোৰ কি ছোৱালী নিচিনাকৈ কান্দিবলৈ আহিছ? এইফালে চাচোন মাত্ৰ এবাৰ। কি হ'ল? মোৰ চাকৰি হ'ল, কিন্তু তাৰ বাবে কাকো মই আপোন কৰি ল'ব নালাগে। তই সঁচাই কৈছো। আজি যেতিয়া মই বেজবৰুৱা ছাৰক লগ কৰিছিলোঁ, কিন্তু মই জানো ছাৰ, আপুনি হয়তো ভাবিছে মোৰ বৰ্তমান অৱস্থাৰে মই জোনালীক কেনেকৈ আপোন কৰি ল'বলৈ সাহস কৰিছোঁ। নিশ্চয়, তুমিতো কৈছিলা নিজৰ কোনো কাম কাজ নথকাৰ বাবেই। মই এতিয়াও নাজানো ছাৰ, তেওঁক মই আপোন কৰি ল'ব পাৰিম নে নোৱাৰোঁ। কিন্তু আপুনি বিশ্বাস কৰক বা নকৰক, জোনালীৰ কাৰণে মই আপোনাৰ প্ৰস্তাৱটো নাকচ কৰা নাই।
মোৰ অন্তৰত জোনালীৰ বাহিৰে আন কাৰোৱে ঠাই নাই কিন্তু ছাৰ ঋতুৰ দৰে কাৰোবাকতো মইতো ঠগিব নোৱাৰোঁ কিন্তু তাইক জানো মই সহায় কৰিব নোৱাৰোঁ ইয়াত কাম নকৰাকৈও কৃষ্ণ এজনী ভনীৰ দৰে কোনে জানে হয়তো মোতকৈ উপযুক্ত কাৰোবাৰ হাতত আমি তাক গতাবই পাৰিম হেল্ল' চেটাৰ্জী এখন এপইণ্টমেণ্ট লেটাৰ টাইপ কৰকচোন জেনেৰেল মেনেজাৰ বেজ বড়ো এছ'চিয়েটছ নাম কৃষ্ণ কমল হাজৰিকা ছাৰ আগতে ঘৰলৈ যোৱা জোনালী খবৰটো দিয়াকে মই তোমাৰ বিয়ালৈ যাম তোৰ বাহিৰে আনক মই কেনেকৈ নিজৰ বুলি ভাবিম সেয়েহে সুধিছোঁ তই মোৰ হবিনে